সত্যমেৱ জয়তে সত্যৰ এদিন জয় হ'বই আৰু সেই দিনটোলৈ অপেক্ষা কৰি আছিলোঁ। এয়া মই কোৱা কথা নহয়, এয়া ৰাহুল গান্ধীয়ে কোৱা কথা। আৰু আজিৰ দিনটোৰ সবাতোকৈ চৰ্চিত খবৰটো হৈছে ৰাহুল গান্ধীৰ বিৰুদ্ধে যি মানহানিৰ গোচৰ আছিল আৰু সেই গোচৰৰ উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ। আৰু এই খবৰে এতিয়া বিৰোধী শিবিৰক শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱাত সহায় কৰিব নেকি, আৰু বিৰোধীয়ে এক প্ৰকাৰ শক্তি লাভ কৰিলে নেকি উচ্চতম ন্যায়ালয়ৰ এই ৰায়ত, আৰু নতুনকৈ গঠন হোৱা ইণ্ডিয়াই এক শক্তি লাভ কৰিছে নেকি বিজেপিৰ বিৰুদ্ধে থিয় দিয়া। নমস্কাৰ, মই দীপাংকৰ শইকীয়া, আৰু আজিৰ দিনটোৰ আটাইতকৈ চৰ্চিত খবৰটো হৈছে যে ৰাহুল গান্ধীয়ে উচ্চতম ন্যায়ালয়ৰ পৰা যি ৰায়দান পালে, যি স্থগিতাদেশৰ ৰায় পালে, সেই ৰায়ে ৰাহুল গান্ধীৰ লগতে বিৰোধী শিবিৰক শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱাৰ বাবে সহায় কৰিলে নেকি। যিহেতু ৰাহুল গান্ধীৰ বিৰুদ্ধে এটা গোচৰ চলি আছিল, আৰু এই গোচৰ আজিৰ নহয়, এই গোচৰ দীঘলীয়া আছিল। 2019 চনৰ এখন সভাত, ৰাজহুৱা সভাত তথা নিৰ্বাচনী সভাত ৰাহুল গান্ধীয়ে এটা বিশেষ সম্প্ৰদায় অৰ্থাৎ মোদী সম্প্ৰদায়ক লৈ যি মন্তব্য কৰিছিল তাৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছিল, ন্যায়ালয়ৰ কাষ চাপিছিল বিজেপিৰ এগৰাকী বিধায়ক। গুজৰাটৰ বিজেপিৰ এগৰাকী বিধায়কে ন্যায়ালয়ৰ কাষ চাপিছিল, আৰু চুৰাটৰ ছেছন আদালতে যি ৰায় প্ৰদান কৰিছিল সেই ৰায় অনুসৰি ইতিমধ্যে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা হৈছিল। সমান্তৰালকৈ 2 বছৰৰ কাৰাদণ্ড দিয়া হৈছিল ৰাহুল গান্ধীক। সমান্তৰালকৈ ৰাহুল গান্ধীক 8 বছৰৰ বাবে কোনো সংসদীয় নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰিব বুলি চুৰাটৰ ছেছন আদালতে ৰায়দান কৰিছিল। আৰু এই ৰায়দানৰ পাছতেই সমগ্ৰ দেশজুৰি এক হৈচৈ সৃষ্টি হৈছিল। সমান্তৰালকৈ তাৰ সেই ৰায়দানৰ পাছতেই দেখিবলৈ পোৱা গৈছিল সাংসদ পদ ৰাহুল গান্ধীৰ খাৰিজ কৰাৰ লগতেই ৰাহুল গান্ধীৰ যি ইতিমধ্যে তেওঁৰ চৰকাৰী বাসগৃহৰ পৰাও তেওঁক আঁতৰাই পঠিওৱা হৈছিল, আৰু গুজৰাট উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৰাহুল গান্ধী এই ৰায়দানৰ পৰা, ছেছন আদালতৰ ৰায়দানৰ পৰা বাচিবৰ বাবে। কিন্তু গুজৰাটৰ উচ্চ ন্যায়ালয়েও সকাহ দিয়া নাছিল ৰাহুল গান্ধীক, আৰু তাৰ পাছতেই শেষ পৰ্যায়ৰ যি সকাহ আছিল ৰাহুল গান্ধীৰ বাবে সেয়া আছিল উচ্চতম ন্যায়ালয়। আৰু আজি 4 আগষ্টৰ দিনটোত ৰাহুল গান্ধীৰ বাবে যেন উচ্চতম ন্যায়ালয়ে এক বৃহৎ সকাহ হিচাপে লৈ আহিলে। যি ৰায়দান কৰিছিলে উচ্চ ন্যায়ালয় তথা ছেছন আদালতে যি ৰায় দিছিলে সেই ৰায় স্থগিতাদেশ জাৰি কৰিছে। সমান্তৰালকৈ ৰাহুল গান্ধীৰ যি সাংসদ পদ খাৰিজ কৰা হৈছিল সেই সাংসদ পদ ঘূৰাই দিয়াৰ সমান্তৰালকৈ 2024 চনৰ যি লোকসভা নিৰ্বাচন আহি আছে, লোকসভা নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব ৰাহুল গান্ধীয়ে। আৰু ইয়াৰ লগতে যে গুচৰীয়া পক্ষই ইতিমধ্যে উল্লেখ কৰিছে যে তেওঁলোকে এই ৰায়দানক আদৰণি জনাইছে। গুচৰীয়া পক্ষৰ হৈ পূৰ্ণেশ মোদীয়ে, যিগৰাকী বিধায়ক পূৰ্ণেশ মোদীয়ে উল্লেখ কৰিছে যে ন্যায়িক যুদ্ধ, ৰাহুল গান্ধীৰ বিৰুদ্ধে ন্যায়িক যুদ্ধ হ'ব অনিৰুদ্ধ, অৰ্থাৎ এই ন্যায়িক যুদ্ধ চলি যাব। যিহেতু ইতিমধ্যে স্থগিতাদেশে জাৰি কৰিছে, যিহেতু বিচাৰ প্ৰক্ৰিয়া চলি যাব, কিন্তু এই স্থগিতাদেশৰ জৰিয়তে ৰাহুল গান্ধীৰ লগতে কংগ্ৰেছ দলে আজি ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। মিঠাই খুৱাইছে, বিভিন্ন স্থানত মিঠাই বিতৰণ, অসমতো একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ বিৰোধীৰ যি ঐক্য বৰ্তমান সময়ত ইণ্ডিয়া, INDIA, ইণ্ডিয়া এক শক্তিশালী ৰূপত যেন আগন্তুক সময়ত অৱতীৰ্ণ হ'বলৈ এক শক্তি পালে উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানে তাক সূচাইছে। বিভিন্ন মহলত এনেধৰণৰ আলোচনা হোৱাও পৰিলক্ষিত হৈছে। লগতে ৰাহুল গান্ধীয়েও আজি সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ উল্লেখ কৰিছিলে, এই দিনটো এদিন নহয় এদিন আহিব বুলি মই অপেক্ষা কৰি আছিলোঁ, কিন্তু এই দিনটো আজি আহিল, তাৰ বাবে জনতাক তেওঁ ধন্যবাদ দিছে। সমান্তৰালকৈ উল্লেখ কৰিছে যে সত্যমেৱ জয়তে,
এই শব্দটো উল্লেখ কৰিছিল তেওঁ উল্লেখ কৰিছিল যে সত্যৰ এদিন নহয় এদিন জয় হ'বই আৰু ইয়াৰ পৰা বিজেপিয়ে এতিয়া আগন্তুক সময়ত ইয়াৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যুত্তৰ দিয়া দেখিবলৈ পোৱা গৈছে যেতিয়াই নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে উল্লেখ কৰিছিল যে যেতিয়াই ৰায়দান বিপক্ষে যায় কংগ্ৰেছৰ বিপক্ষে তেওঁৰ বিপক্ষে বুলি উল্লেখ কৰিছে বিপক্ষে যায় তেতিয়া ন্যায়িক ব্যৱস্থাৰ ওপৰত ভৰসা নাই বুলি কয় কিন্তু যেতিয়াই ৰায়দান সপক্ষে যায় তেওঁলোকৰ তেতিয়াই ন্যায়িক ব্যৱস্থাৰ ওপৰত ভৰসা আছে বুলি উল্লেখ কৰে ন্যায় ব্যৱস্থাৰ ওপৰত এতিয়াও ভৰসা আছে বুলি উল্লেখ কৰে বুলি এক তাৎপৰ্যপূৰ্ণ টুইট কৰা পৰিলক্ষিত হৈছে টুইটযোগে সেই মন্তব্য কৰিছে আৰু বিৰোধীৰ যি শক্তিশালী স্থিতি দেখিবলৈ পোৱা গৈছে এই সময়ছোৱাত বিগত সময়ছোৱাত DIA ইণ্ডিয়া গঠন হোৱাৰ পাছত যি ধৰণৰ এক শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে বিৰোধী ঐক্য এই বিৰোধী ঐক্যৰ বিৰুদ্ধে আগন্তুক সময়ত যেহেতু 2024লৈ বেছি দিন নাই 2024ৰ নিৰ্বাচনৰ পূৰ্বে কেনেদৰে অৱতীৰ্ণ হ'ব বিজেপি তথা NDA সেয়া এই মুহূৰ্তত হৈ পৰিছে লক্ষণীয়